কব নাপায় কিন্তু অহা এক বছৰৰ ভিতৰত আমি 1 লাখ লৰা ছোৱালীক গণি গণি চৰকাৰী চাকৰি দিম 1 লাখ লৰা ছোৱালীক গণি গণি আমি চৰকাৰী চাকৰি দিম এক পইচা আমাক ঘুষ দিব নালাগে অসম পুলিচৰ কাৰণে লৰাবোৰ দৌৰি আছে নহয় সেই লৰা হল টেড হল হেল্থ হল পিডব্লিউডি হল ফ্লাড কন্ট্ৰোল হল সব মিলাই 1 লাখ লৰাক প্ৰথম বছৰত চাকৰি দিম কোনবাই কব পাৰে এনে কৈছে কিন্তু মই টেটত 1.5 লাখ লৰাক দিছো নে নাই চাকৰি হয়নে গতিকে মই কিবা এটা আগত কৰিছো কাৰণেহে মই কব পাৰো বাকি কোনেওতো কৰি দেখুৱা নাই আজি 2 লাখ শিক্ষকৰ চাকৰি মই প্ৰাদেশিকৰণ কৰিছো আৰু মই কলে কাৰণে মানুহে ভাবেও যে হয় হ'ব আৰু মই কৰি আছো আৰু এইবাৰ 1 লাখ লৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম কোনো এক পইচাও দিব নালাগে সৰু খজাইত এপইন্টমেন্ট লেটাৰ যাওতে লব যাওতে মিঠাইটো ময়ে খুৱাই দিম কিন্তু এটা কন্ডিশন আছে সেইটো হল এই যে আজিকালি এটা নতুন সিস্টেম হৈছে নহয় লৰা ছোৱালী বিলাকে চাকৰি বাকৰি পালে মাক বাপেকক নাচায় গতিকে আমাৰ কথাটো হল যে এই লৰা ছোৱালী বিলাকে চাকৰি পোৱাৰ পিছত আমাক একো দিব নালাগে খালি মাক দেউতাকক যাতে চাই সেইটোৱে আমাৰ অনুৰোধ থাকিব বেলেগ একো অনুৰোধ নাথাকে তাৰ লগে লগে আমাৰ যুৱক শক্তিৰ কাৰণে আমি বছৰি 2 লাখ স্বয়ং আঁচনি দিম অৰ্থাৎ 5 বছৰত আমি 10 লাখ লৰা ছোৱালীক স্বয়ং আঁচনি আমি দিম এই প্ৰতিশ্ৰুতিও আমি ৰাইজক দিছো শ্ৰদ্ধাৰ ৰাইজ আজি কোকৰাঝাৰত বিটিচি চৰকাৰ হল হোৱাৰ পিছত সকলো জাতি জনগোষ্ঠীক মাটিৰ পট্টা দিয়াৰ কাম আৰম্ভ হৈছে এতিয়া আমি ঠিক কৰিছো যে মাটি বাৰীৰ কিনা বেচা কৰাৰ কাৰণে ওদালগুৰি ডিসি অফিসত গলে হল কোনো আৰু কোকৰাঝাৰ যাব নালাগে কোনো কোকৰাঝাৰ যাব নালাগে কাম ইয়াতে হ'ব বেলেগত যোৱাৰ আৰু কোনো দৰকাৰ নাই দ্বিতীয়তে সবচে যেটো ডাঙৰ কথা সেইটো হল যে দিল্লীৰ পৰা বিটিসি মাজত যেতিয়া দিছপুৰতো আমাৰ বিজেপি চৰকাৰখন থাকিব তেতিয়া আৰু এই অঞ্চলৰ মানুহে একো চিন্তা কৰিব নালাগে এতিয়া গুৰখা সকলৰ মাজে মাজে চিন্তা হৈ থাকে কিবা হৈ থাকে বিজেপি হোৱা মানে এই চিন্তাবোৰ সব খতম কোনেও একো আৰু চিন্তা কৰিবলগীয়া নাথাকে সেই কাৰণে ৰাইজ অৰুণোদয় 3000 টকা বন্ধন বেংকৰ লোন মাফ আত্মসহায়ক গোট 1 লাখ চৰকাৰী চাকৰি স্বয়ং 10 লাখ কলেজত যাওঁতে 100 টকা স্কুটি মটৰচাইকেল এই গোটেই কামবোৰ যদি আমি কৰিব পাৰো আমাৰ অসমখন আগবাঢ়ি যাবনে নাই মানুহৰ মনবিলাক ভাল হৈ যাবনে নাই আৰু এই কামবিলাক যদি আমি কৰিব লাগে আপোনালোকে বিজেপি দলক ভোট দিব লাগিব বিজেপি চৰকাৰখনক ভোট দিব লাগিব চৰণ বড়োক ভোট দিয়া মানে আজমলক ভোট দিয়া সবৰে এটা ইলু ইলু হৈ আছে হয় নহয় জিতু কিষাণক ভোট দিয়া মানে এইটো চক এখন জিতু কিষাণ পিছফালে কোন আছে নৰেন্দ্ৰ মোদী হয় না আৰু চৰণ বড়োৰ পিছফালে কোন আছে ধুনিয়া দাড়ি চুলি বদৰুদ্দিন আজমল হয় না দেখিলে মৰম লাগি যায় না আজমল হয় না একফালে মাদ্ৰাসা একফালে মেডিকেল কলেজ একফালে আজমল একফালে মোদী আপোনালোকে কাক ঠিক কৰিব একবাৰ যদি আজমল আমাৰ বৰ ঘৰত আহে আৰু আমি জীয়াই থাকিব নোৱাৰিম মানে বদলক আনিছিল এতিয়া হাগ্ৰামাই আজমলক আনাৰ প্ল্যান কৰি আছে
আজি যিবিলাক মানুহে অকণমানেও দেশৰ কাৰণে ভাবে, অকণমানো ভৱিষ্যতৰ কাৰণে ভাবে, কোনো কাৰণে যাতে নাঙলত ভোট নিদিয়ে দেই। একদম নাঙলে যিটো ৰাজনীতি কৰিছে নহয় আজমলৰ লগত মিলি, যোৱাবাৰতো নাঙলক বিজেপিয়ে জিকাইছিল নহয় জানো? হয় নে? বিজেপি বুলিহে মানুহে নাঙলক ভোট দিছিল, হয় নে নহয়? আজি নাঙলে আজমলক আমাৰ বৰ ঘৰত অনাৰ পৰিকল্পনা কৰি আছে। কোনো মানুহ শান্তি থাকিব নোৱাৰিব। বাচ্চা জন্ম দিয়া, মাদ্ৰাছা খোলা, এইবিলাক মানুহৰ লগত আমি থাকিব পাৰিম নেকি? সেইকাৰণে ৰাইজ একদম সিদ্ধান্ত লওক যে এই ইলেকশ্যনত আমি সকলোৱে পদুম ফুলৰ ছবি ভাৰতীয় জনতা পাৰ্টি আৰু জিতু কিষাণক ভোট দি বিজয় কৰিব লাগিব। আৰু আপোনালোকে অৰুণোদয়ৰ কাৰণে চিন্তা নকৰিব। যিমান মিডল ক্লাছ, লোৱাৰ মিডল ক্লাছ আৰু দুখীয়া চবক, এটা দুটাক নহয়, আগতে 16,000 দিম বুলি ভাবিছিলো, এতিয়া মই হিচাপ কৰিলো যদি মাজবাটত আমি 26,000 ফেমিলিক দি দিওঁ তেতিয়াহ'লে চবেই পাই চেজ হৈ যাব। ইয়াত আৰু কাজিয়া পেচাল নাথাকিব। বোলে কোনটো UPPL লিষ্ট বনাব, কোনটো বিজেপিয়ে বনাব, সেইবোৰ নাথাকিব আৰু চব ঘৰে ঘৰে পাই যাব। আৰু 830 টকাটো যেতিয়া 3,000 হ'ব, মাকবিলাকৰ আৰু চিন্তাটো বহুত কমি যাব। ঘৰত আৰু চিন্তা কমি কমি নোহোৱা হৈ যাব। থাকিব, কিন্তু অন্তত 3,000 একাউণ্টত আহি থাকিলে চিন্তাটো আৰু বহুত কমি যাব, যাবনে নাই? গতিকে এইবিলাক কাম কৰিবৰ কাৰণে আপোনালোকে আমাক শক্তি দিয়ক। কংগ্ৰেছ আৰু UDF-এ কি কৈ আছে যে আমি মানুহক গ্যাৰেণ্টি দিছো। এতিয়া মোক কওকচোন, কেতিয়াবা গডৰেজ কোম্পানীয়ে কিবা কাৰণত গ্যাৰেণ্টি দি পাইছে নেকি কওকচোন? টাটা কোম্পানীয়ে গ্যাৰেণ্টি দিয়ে নেকি কওকচোন? কোনো ভাল কোম্পানীয়ে মালত গ্যাৰেণ্টি নিদিয়ে, কাৰণ জানে আমাৰ মাল ভাল, গতিকে গ্যাৰেণ্টিৰ কি দৰকাৰ? যিবিলাকৰ মাল খাটাৰা হয় সিহঁতিহে গ্যাৰেণ্টি দিয়ে, হয়নে? টিভিত গ্যাৰেণ্টি থকা বস্তু কিনি আনিবচোন, সি আগতে ভাঙি যায়, পিছত গ্যাৰেণ্টি নাম্বাৰত ফোন কৰি থাকক, ফোন কোনেও নুঠায় আৰু, হয়নে? ৰাজনীতিটো এনেকুৱা নেকি যে এটা গেঞ্জি কিনিলে দুটা গেঞ্জি ফ্ৰী? তেনেকুৱা নহয় নহয়। ৰাজনীতি চলে মানুহৰ ৰেকৰ্ডৰ ওপৰত, মানুহৰ কথাৰ ওপৰত, মানুহৰ বিশ্বাসৰ ওপৰত। এতিয়া আপোনালোকে চাওক, কোভিড হৈছিল যোৱা বছৰ এইটো সময়ত, হয়নে নহয়? যেতিয়া কোভিড হৈছিল মানুহে কোভিডৰ বিষয়ে মানুহৰ ধাৰণা নাছিল। গাঁৱে গাঁৱে গেট বনাই দিলে, ঘৰৰ মানুহ কোনো ওলাই নাযায়, ভিতৰতে বহি থাকে, লকডাউন আহি গ'ল।